হেল্ল' এভৰিৱান, আজি লক্ষী পূজা। ডিউটি যোৱাৰ আগতেই অলপমান কিবা কিবি যা যোগাৰ কৰি ডিউটিলৈ গৈছিলোঁ। ডিউটিৰ পৰা আহি অলপ পূজা কৰিম বুলি মা বুট অলপমানো তিয়াই থৈ গৈছিলোঁ। সকলোবিলাক ৰেডি কৰি মেলি চাকি বন্তি জ্বলাই মই পোৱালিহঁতৰ লগত এনেকৈ প্ৰাৰ্থনা কৰিবলৈ বহিছোঁ। শুনকচোন, আমি মানে তিনিওটাই এটা এটা প্ৰাৰ্থনা কৰিম বুলি পূৰা ভাগ কৰি লৈছোঁ। এতিয়া পোৱালীয়ে কৈ আছে কি প্ৰাৰ্থনা কৰিম। এতিয়া পোৱালীয়ে কিবা এটা গাব, সি সুধি আছে মই কি গাম। কৃষ্ণ জন্ম মুখে হৰা হৰি নন্দী প্ৰণতৰা কৃষ্ণ জন্ম মুখে হৰা ভগনী ধুতৰি পাৱে পৰস্পৰ পাপি যত সদানন্দ সনাতন হেৰয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত মুচ্চ কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হৰি ৰাম বৰাহ শ্ৰীৰাম। লক্ষ্মীবাই ভালকে ভাত খোৱাত দিবা মই আকৌ নাজানো ভালকে ভাত খোৱাৰ কৰে দিবা দে মোক লক্ষ্মীবাই। জয় লক্ষ্মী মাই কি জয় লক্ষ্মী মাই কি প্ৰাৰ্থনা কৰাৰ হোৱাৰ পাছত এয়া মই শৰাইখন ভাঙিছোঁ। ভাঙি মই মাহ প্ৰসাদখিনি ৰেডি কৰিছোঁ, সকলোকে খাবলৈ দিছোঁ। তাৰ পিছৰ প্লেনিংখিনি আমাৰ মানে চলি আছে। দাদাই কৈছে যে এতিয়া আজি আমি কি খোৱা যাওঁ, ৰুটি খাওঁনে আমি খিচিৰি খাওঁ। মই কৈছোঁ খিচিৰি খোৱা যাওঁ, খিচিৰি বনাব নাজানো। কিন্তু দাদাই ক'লে যে তুমি খিচিৰিটো বনোৱা, মই শিকাই দিম, বাকীখিনি মই চব্জিখিনি আৰু টপখিনি বৌয়ে বনাব, বিলাহী টপখিনি। দাদাই এতিয়া কৈ আছে কি কেনেকৈ কৰিব লাগে। সিজিছে, হালধি দিলা যিখিনি দিব লাগে দি লাষ্ট মুহূৰ্তত কেৰাহীখনত তেল অকণমান দিবা, অকণমান মানে যিখিনি লাগে জোখত। তাত পিঁয়াজ অলপ দিবা, তেজপাত দিবা এটা বা দুটা, শুকান জলকীয়া এটা, প্ৰথমতে পাঁচফোৰণ দুটামান দি ল'বা। সেইখিনি ভাজি খিচিৰিখিনি ঢালি দিবা, দি লৰাই মেলি দিবা। তাতে যদি কিবা মছলা পাতি তোমালোকক লাগে বুলি ভাবা এইখিনি দি দিবা। তাৰপৰা অকণমান উতলাই পেলাই একেবাৰে ডাঠ কৰিব নালাগে, অকণমান। দাদাৰ কথামতে মই খিচিৰিখিনি বনাবলৈ আৰম্ভ কৰিলোঁ, যিহেতু মই ইমান ভালকৈ নাজানো, কাৰণ মায়ে সদায় বনাই থাকে আৰু মোৰ ইমান আইডিয়া নাই এইবিলাক বনোৱাৰ। তথাপিও মই চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ, কাৰণ খিচিৰিটো যেতিয়া মোৰ ফালৰ পৰা যাব টেষ্টটো হ'বই লাগিব, কাৰণ মোৰ সন্মানৰ কথা আছে। মানে মই বনাবলৈ লৈছোঁ যেতিয়া মোৰ ফালৰ পৰা যোৱা বস্তুটোতো অলপমান টেষ্ট হ'বই লাগিব। এতিয়া দেখা পাইছে আপোনালোকে, মই এইখিনি তৰকা লগাবৰ কাৰণে পিঁয়াজখিনি গৰম কৰি আছোঁ। তাতে শুকান জলকীয়া দিছোঁ, যিহেতু মোক শুকান জলকীয়াৰ কথা কৈছিলে। শুকান জলকীয়া এটা আৰু তোমাৰ তেজপাত আৰু পিঁয়াজ, এনেকৈ এইখিনি কথা মোক কৈ আছিলে, যিহেতু মই সেইমতে কামখিনি কৰি আছোঁ। এতিয়া মোৰ তেলখিনি পূৰা পকি গ'ল, পিঁয়াজখিনি পূৰা পকি গৈছে। এইখিনি মই এতিয়া হৈ যোৱা খিচিৰিখিনিৰ ওপৰত এতিয়া দি দিছোঁ। দেখিছে খিচিৰিখিনি কিমান ধুনীয়া হৈছে দেখিবৰ কাৰণে, খাবলৈও কিন্তু ধুনীয়াই হ'ব দেই। আৰু যিহেতু মই বনাইছোঁ ন, মই বনোৱা বস্তু কেতিয়াও বেয়া হ'বই নোৱাৰে, লাগিলে প্ৰথমবাৰে হওক বা শেষৰবাৰে হওক। ইমান ভালকৈ নাজানো, কিন্তু যিখিনি কৰোঁ মানে ভালকৈ কৰোঁ আৰু সদায় মায়েই বনাই থাকে চব বস্তু। মানে ইমান এটা, আৰু তাতে অকলে থকা নহয়, ইমানখিনি আইডিয়া নাই কেনেকৈ কি কৰিব লাগে। তথাপিও আজি মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ ভাল কৰিবৰ কাৰণে। মোৰ খিচিৰি তৈয়াৰ হৈ গ'ল পূৰা। এতিয়া মই অলপমান বৌক টেষ্ট কৰি চাবৰ কাৰণে দিছোঁ। মানে যিহেতু মই ৰান্ধনি হয় ন, ৰান্ধনিয়ে আগতে টেষ্ট কৰিব নাপায়। বৌয়ে বিৰাট বঢ়িয়া হৈছে বুলি কৈছে, নিমখ জোখত হৈছে বোলে, পূৰা পাৰফেক্ট হৈছে। এতিয়া হৈ গ'ল আমাৰ খানা তৈয়াৰ। আমি খাবৰ কাৰণে ডিছ পাৰি মেলি বহিছোঁ আৰু বৌয়ে ধুনীয়াকৈ ভগাই দিছে। এই খিচিৰিটো দেখি পিনি সঁচাকৈ ন খাওঁ খাওঁ লাগিছে চাগে। লগতে আছে পাপৰ আৰু আছে বিলাহী টপ আৰু আছে আপোনাৰ চয়াবিন, আলু আৰু বন্ধাকবি, এনেকৈ মিক্স এখন চব্জি আছে। আমি ধুনীয়াকৈ সকলো বহি লৈছোঁ খাবৰ কাৰণে।
ঘৰৰ পৰা যিহেতু দূৰত আছোঁ, এনেকৈ যিকোনো অকেজনত বহুত মনত পৰে ঘৰখনলৈ। মায়ে আগতে এনেকৈ কিবা কাতি বিহু হওক বা লক্ষী পূজা আৰু ধৰক দেৱালী হওক সদায় গধূলি ৰুটি ভাজি বনায়। আজিৰ দিনটোত কিন্তু ঘৰখনলৈ ইমান এটা মনত পৰা নাই। মানে মা দেউতালৈতো সদায় মনত পৰি থাকে আৰু মোৰ ভাইটিৰ কাৰণে সদায় মনত পৰি থাকে। ঘৰখনৰ কথাটো বেলেগেই হয় দিয়কচোন। কিন্তু আজি খোৱা বোৱাৰ ক্ষেত্ৰত মানে ঘৰলৈ মনত পৰা নাই আৰু মাহঁতে চাগে খাই বৈ শুয়ে গ'ল। আমি ধুনীয়াকৈ সকলোৱে খাবলৈ লৈছোঁ। এনেকৈ লগত খাই বহুত ভাল লাগে ন? মানে খোৱা বস্তুৰ টেষ্টটোতকৈও আৰু এনেকৈ সমজুৱাকৈ খোৱা টেষ্টটো বহুত বেলেগ হয়। আৰু পোৱালিটোতো দেখিছে, এইটো হৈছে মোৰ একদম খাচ পাৰ্টনাৰ। ই মোৰ আৰু মানে মোৰ পূৰা লগ আৰু মানে মোৰ বেলেগ লগ নাথাকিলেও এই পোৱালি মোৰ লগ থাকিব। খাই বৈ আজৰি হৈ বাচন চাচন ধুই আজৰি হ'লোঁ। এতিয়াতো ৰিলচ এটা বনালে নবনালে নহ'বই। পূজা বুলিতো এটা বনাবই লাগিব, লাগি গ'লোঁ ৰিলচ বনোৱা। ভিডিঅ'টোৰ অন্তত আজিৰ দিনটোৰ দুখনমান ধুনীয়া ফটো আগবঢ়ালোঁ। কেনে পালে জনাব ভিডিঅ'টো চাই। ধন্যবাদ। হেল্ল' গাইজ, আপোনালোকে মাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইকো কৰি দিব দেই। গাইজ, সকলোৱে মাই চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু বহুত ধুনীয়া কমেণ্ট এটা দিব।